হেল্ল' এভৰিৱান, মই নামিকা আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেলটোলৈ। কি খবৰ সকলোৰে, ভালনে বাৰু? ৰ'বক কৈ আছোঁ। আজিৰ দিনটোত মোৰ কেকৰ ভিডিঅ'য়ে দেখুওৱা হ'ব নেকি। এটা কেকৰ অৰ্ডাৰ আছিলে, সেয়েহে বস্তু আনিবলৈ বাহনলৈ বুলি ৰাতিপুৱাই কৈছোঁ। আৰু এইটো হৈছে নজেল কেক, মানে নজেল এটাও ব্যৱহাৰ নকৰাকৈ এইটো কেক বনাইছোঁ। আৰু এতিয়া পেকিংটোও কৰি লওঁ। এইটো বনোৱাটোৱে একো টান কাম নহয়, কিন্তু চবতকৈ টান কাম হৈছে এই টেপটো আঁতৰোৱাটো। মানে সময় কিমান যে গৈছে নহয় মোৰ। আৰু এনেকৈ পেকিঙো কৰি ল'লোঁ। এতিয়া ৰ'ব কেকটো ভৰাই লওঁ ভিতৰত। আৰু ফাইনেল কেকটোৰ লুকটো দেখাই দিছোঁ এইটো। আৰু লগতে মই মম এডালো দি দিওঁ দেই। আৰু এয়া কেকটো ডেলিভাৰী দি থৈ আহিলোঁ। আৰু আবেলি গম পাইছোঁ যে আৰু এটা কেকৰ অৰ্ডাৰ আছে। সেইটো বাৰু কাইলৈ লাগে। বাইক আহোঁতে এয়া পকৰি লৈ আহিছিলে, এয়া চাহো খাই ল'লোঁ লগতে। আৰু ৰাতি 11টা বাজিছে, চব শুলে আৰু মই ইয়াক কেক বনাবলৈ বুলি লৈছোঁ। আৰু কাষ্টমাৰে যেতিয়া এনেকুৱা ৰিভিউ দিয়ে, কাৰণো ভাল নালাগিব। বাৰু দিয়ক, আজিলৈ আহিছোঁ। আকৌ লগ পাম এটা নেক্সট ভিডিঅ'ত।